কেনে আছে আপোনালোক সকলো নিশ্চয় ভালে আছে চাগে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ মোৰ আৰু মোৰ ল'ৰা ছোৱালী কেতিয়া বহুত স্বাস্থ্য ভাল নাছিলে আৰু স্বাস্থ্য ভাল নাথাকিলে ভিডিঅ' কৰি থাকিব মনো নাযায় এতিয়া যথেষ্টখিনি ভাল পাইছোঁ ভাবিলোঁ আজি ভিডিঅ' এটা আৰম্ভ কৰোঁ আৰু যেতিয়া স্বাস্থ্য ভাল নাছিলে তেতিয়া বাহিৰৰ খোৱা সামগ্ৰী যিকোনো যে মানে ফাষ্ট ফুড হওক या হোটেলৰ মিঠাই হওক যিকোনো প্ৰকাৰৰ বাহিৰৰ খাদ্য সামগ্ৰী মই বন্ধ কৰি ৰাখিছিলোঁ খাবলৈ আজি কি হ'ল বহুত দিনৰ মই ল'ৰাটোৱে কৈছে যে মা হোটেললৈ মিঠাই খাব মন গৈছে তেওঁ গা ভাল পালোঁ বুলিয়ে যে মিঠাই খাম তেনে কোনো কথা হ'ব নোৱাৰে গতিকে ভাবিলোঁ ঘৰতে পেৰা বনাওঁ সি পেৰা খাই বিৰাট ভাল পায় আৰু মই পেৰা কাৰণে কি কৰিলোঁ জানেনে ইয়াত পিঠাগুড়ি ঘৰৰ চাউলে পিঠাগুড়ি হয় ভাবিলোঁ পিঠাগুড়ি পেৰা বনাম আৰু পিঠাগুড়ি পেৰা খালে স্বাস্থ্যৰ উপকাৰী খাবলৈ বিৰাট সোৱাদ ভৰা হয় বনাবলৈ লৈছোঁ ভাবিলোঁ আপোনালোককো দেখাওঁ যিসকলে পিঠাগুড়ি পেৰা আগতে খাইছে বনাইছে তেওঁলোকে কেনে পায় নিশ্চয় জনাব আৰু যিসকলে পিঠাগুড়ি পেৰা বনাই খাই পোৱা নাই তেওঁলোকে মোৰ ভিডিঅ'ৰ যোগেদি বনাই এবাৰ সোৱাদ ল'ব পাৰিব আৰু কেনে পায় নিশ্চয় জনাব ব'লক তেন্তে পিঠাগুড়ি পেৰা বনাওঁ এতিয়া গেছত কেৰাহী এখন পাতি লৈছোঁ আৰু কেৰাহীখন গৰম হৈ অহাত মই ইয়াত এই কফি কাপটোৰ পূৰা একাপ পিঠাগুড়ি ইয়াত দি লৈছোঁ এইখিনি মই ধুনীয়াকৈ ভাজি লওঁ এইখিনি পূৰা ভাজি থাকোঁতে একদম মচমচীয়াকৈ যিটো একদম পিঠাগুড়ি গৰম কৰা হয় তেনেকুৱা হ'লেই হৈ গ'ল আৰু মই সেই একেটা কাপৰে মই অকণমান নাৰিকল ৰুকি ৰাখিছিলোঁ সেই নাৰিকলখিনি মই ইয়াত দি দিম এইখিনিকো অলপ সময় এইদৰে ভাজি ল'ম পিঠাগুড়িৰ লগত আৰু মই কম চেনি লৈছোঁ আধা কাপমান চেনি লৈছোঁ এইখিনিও ইয়াত দিলে ধুনীয়াকৈ এইখিনি গোটেইখিনি ধুনীয়াকৈ ভাজি থাকিম এতিয়া মই সেইটো কাপৰে গৰু গাখীৰ আছে মই অলপ অলপকৈ গৰু গাখীৰখিনি দি এইখিনি পিঠাগুড়িখিনি লাই ল'ম একেলগতে গোটেইখিনি গৰু গাখীৰ বাকী নলওঁ সৰহ হৈ যাব পাৰে গতিকে অকণমানকৈ গৰু গাখীৰখিনি দি এইখিনি লৰাই থাকিম গেছটো পাৱাৰ একেবাৰে কমাই ৰাখিব লাগিব নহ'লে পিঠাগুড়ি তলৰ পৰা জ্বলি যোৱাব পাৰে এয়া দেখিছেনে মই গোটেই গাখীৰখিনি ব্যৱহাৰ নহ'ল বাৰু মোৰ একদম অকণমান গাখীৰ ব্যৱহাৰ হৈছে এইখিনি মই ধুনীয়াকৈ এতিয়া সকলোখিনি পিঠাগুড়ি সানি যোৱাকৈ মিহলি কৰি ল'ম এয়া দেখিছেনে পিঠাগুড়িখিনি পূৰা টান হৈ গৈছে এয়া হেতাৰ পৰা একদম এৰাই যোৱা নাই এনেদৰে হ'ব লাগে পিঠাগুড়িখিনি আৰু মই গাখীৰ পাউডাৰ ইয়াত 4 চামুচমান দি লৈছোঁ যিটো আমুল তাজা গাখীৰ পাউডাৰ পোৱা যায় সৰু চামুচেৰে 4 চামুচ এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'ম গোটেইখিনি মিহলি কৰি ল'ম এয়া মোৰ মিহলি কৰা হৈ গ'ল গোটেইখিনি এতিয়া মই পিঠাগুড়িখিনি দুটা ভাগ কৰি লৈছোঁ এটা ভাগ এয়া নমাই লৈছোঁ আনটো ভাগত মই এই ৰেড কালাৰ ফুডছ কালাৰ মানে এয়া ৰেড ফুড কালাৰ দি ল'ম আৰু ৰঙা কৰি ল'ম ভাবিছোঁ অলপ কালাৰ কৰি দিওঁ কাৰণ ল'ৰা ছোৱালীয়ে অলপ কালাৰ থাকিলে দেখিবলৈ ভাল পায় যিহেতু এইখিনি এতিয়া মই ধুনীয়াকৈ সানি লওঁ এয়া দেখিছেন ধুনীয়াকৈ মোৰ সানা হৈ গ'ল পূৰা ৰঙা হৈ গ'ল এতিয়া মই আপোনালোকক পেৰা বনাই দেখাই দিম ইয়াত যিটো ধুনীয়াকৈ নৰ্মেল আকাৰ আছে ইয়াৰ অকণমান লৈ মই সৰু সৰুকৈ বল আকৃতি বনাই ল'ম এয়া দুভাগ কৰি লৈছোঁ মই এতিয়া হাতেৰে ধুনীয়াকৈ সৰু সৰুকৈ বল আকৃতি দি ল'ম এইদৰে আনটো ভাগো বনাই ল'ম আৰু ঠিক এইদৰে মই ৰঙা যিখিনি পিঠাগুড়ি কৰি লৈছোঁ বেটাৰ বনাই লৈছোঁ তাৰপৰা মই এনেদৰে সৰু সৰু বল নিচিনাকৈ বনাই ল'ম ৰঙাৰ পৰা কালাৰ কৰাখিনিৰ পৰা এয়া আৰু আনটো সেই একেদৰে বনাই ল'ম এয়া এতিয়া মই এইকেইটা আপোনালোকে ভালকৈ চাব মই ইয়াৰ বগা লাৰু এটা এইপিনে ৰঙা লাৰু এটা লগতে লৈছোঁ আনপিনে যিটো চাইডে বগা লাৰু লৈছোঁ সেইপিনে ৰঙা আৰু এটা আৰু এইটো চাইডে বগা এটা লৈ এইখিনি ধুনীয়াকৈ এতিয়া পিঠা পেৰা আকাৰত ধুনীয়াকৈ হাতে ঘূৰাই ঘূৰাই বনাই ল'ম এয়া দেখিছেনে একদম লাহেকৈ কৰিব লাগে নহ'লে আকাৰটো বেয়া হৈ যায়
এয়া চাওক মোৰ পেৰা ৰেডি হৈ গ'ল। দেখিবলৈ কেনে দেখিছে বাৰু? দেখিছেনে ইমান সহজতে পিঠাগুড়ি পেৰা বনাই ল'ব পাৰি আৰু খাবলৈও সোৱাদ ভৰা হয়। আৰু এটা মই এনেদৰে বনাই ল'ম। এয়া দেখিছেনে মই ৰঙা ছাইডে বিপৰীত ছাইডে দিছোঁ। এয়া মোৰ আন এটা পেৰা ৰেডি হৈ গ'ল। এনেদৰে মই বাকীখিনি পেৰাও বনাই ল'ম। এয়া মোৰ পেৰা ৰেডি হৈ গ'ল। মই পেৰা এটা ভাঙি দেখাইছোঁ। এয়া চাওক কিমান কোমল আৰু চফ্ট হয়, একদম খাবলৈও সোৱাদ ভৰা হয় আৰু দেখিবলৈ আকাৰবোৰ কি ধুনীয়া লৈছে। কেনেকুৱা লাগিছে খাবলৈ? বহুত ধুনীয়া নি? পিঠাগুড়ি পেৰা খাবলৈ বিৰাট সোৱাদ ভৰা হৈছে। আৰু এনেদৰে আপোনালোকে পিঠাগুড়ি পেৰা বনাই অতি সহজতে আৰু ঘৰত কিছু কম সামগ্ৰীৰে বনাই সোৱাদ ল'ব পাৰিব। এনেদৰে পিঠাগুড়ি পেৰা বনাই খাই পাইছেনে? যদি নাই পোৱা তেন্তে মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে বনাই এবাৰ পিঠাগুড়ি পেৰা সোৱাদ ল'ব পাৰিব। আজিলৈ আহিছোঁ তেন্তে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা এতিয়াও প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ' মোৰ চাই ভাল পাইছে। আৰু প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন নটিফিকেশ্যনবোৰ অতি সোনকালে আপোনালোকে পায়। আহিছোঁ তেন্তে।